আপোনাৰ কমতাপুৰ নিউজত মই প্ৰাণজিত ৰাৱে আদৰিলোঁ। বৰ্তমান মই হাজিৰ হৈ আছোঁ চিৰাং জিলাৰ চিডলিৰ অন্তৰ্গত ঢালাগাৰ ৰাজাজানত। বাঁহেৰ মূৰা দিয়া যে বিভিন্ন ধৰণৰ বস্তু বনোৱা যায়, সেই বস্তুখিনি আজি কথাখনকে দেখুৱাৰ কাৰণে মই চেষ্টা কৰিম। আচলতে বাঁহেৰ মূৰা দিয়া বিভিন্ন ধৰণৰ এটা প্ৰতিমূৰ্তি বনাইছে একজন প্ৰতিভাৱান শিল্পীয়ে, আৰু সেই প্ৰতিমূৰ্তিগিলা জীৱ জন্তু আদি কৰিয়া বিভিন্ন ধৰণৰ ৰাজনীতিবিদ লগতে অসমেৰ বিভিন্ন ধৰণৰ নামজাদা শিল্পী কলা কৌশলীৰ এতে প্ৰতিমূৰ্তি বনাইছে। প্ৰথমতে দেখাব খোজোঁ এতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি বনাইছে, লগতে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিও আছে, লগতে ধৰ্ম প্ৰচাৰক আছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ, গোপীনাথ বেজবৰুৱা আছে, আৰু বিভিন্ন ধৰণৰ এতে জন্তুৰ প্ৰতিমূৰ্তি আছে। আমাৰ যিটা অসমেৰ মানে এশিঙীয়া গড় আছে, বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি এতে আছে। লগতে সুন্দৰ সুন্দৰ আৰ্ট কৰে এতে প্ৰয়াত অৰুণ কুমাৰ ৰায়দেৱৰো এতে মানে এটা চিত্ৰ আছে। লগতে মই এই মুহূৰ্তত আমাৰ যিজন শিল্পীয়ে আচলতে এই প্ৰতিমূৰ্তিগিলা বনাইছে, সেই শিল্পীৰ পৰা মই মানে জানিব চেষ্টা কৰিম আচলতে কেনেকুৱা কৰি এই বস্তুগিৰি বনাইছে। মোৰ নাম নবীন চন্দ্ৰ বৰ্মন। মই এই ঢালাগাঁৱৰে এজন যুৱক। তাৰমানে যোৱা 2 বছৰমান আগতে মানে আমাৰ ঘৰে আৰু কি বাছ আছিল, এই বাছৰ পৰা হাৱাতে ভাঙিয়া পৰিয়া মই হ'লেও মূৰাইলৈ পইচা যাত কৰে মই নিশ্চয় কিবা বস্তু বনাব পাৰিম নেকি এই মূৰাইলৈ দিয়া, এইবোলে মই মনতে ভাবিয়া এই বস্তুবিলাক কাম আৰম্ভ কৰিলোঁ। আজি কিমান দিনৰ পৰা বনাই আছোঁ এইকেইদিন? যে লকডাউনৰ আগৰ পৰাই বনাই আছোঁ, সময় লাগেতো। লকডাউনৰ আগতে মানে বস্তুখিনি শুকুৱাব লাগিল, শুকোৱাৰ পাছত মানে বস্তুখিনি ভাল হয় আৰু কি। তাৰপিছত লকডাউনতে বস্তুখিনি কামো নাই, ঘৰতে এইখিনি বস্তু বনাব চাইছোঁ। ইতিমধ্যে কতখান মানে বনাইলোঁ? তাৰমানে বনালেওতো এইখিনি বস্তু দেখা পাইছে, এইখিনিয়ে বনালোঁ। বৰ্তমান সময়ৰ অভাৱত আৰু পাছে মূৰা বৰ্তমান নাই, সেইকাৰণে এইখিনি বস্তুকে বনাইছোঁ। ঠিক ঠিক ঠিক। এমনি কি আৰু বস্তু মানে বাছেৰ মূৰাটো দিয়া বনাইছে যেনিবা, আৰু কি বস্তু মানে ব্যৱহাৰ কৰিছে? বাছেৰ মূৰা লগতে আমাৰ এই ফিনিচিঙৰ কাৰণে এই এমচিল ব্যৱহাৰ হয়। এমচিল লাগিব আৰু বাছেৰ মূৰা যিটোৱে মেইন, আৰু ৰং আছে, ৰংটো থাকিব। এটা প্ৰতিমূৰ্তি বনালে কতখন সময় লাগে? এটা প্ৰতিমূৰ্তি বনাবলৈ কমচে কম 4-5 দিনমান লাগেগৈ। 4-5 দিন। আৰু এই বস্তু বনোৱাৰ লগতে ব্যক্তিগত জীৱনত আৰু কিবা কাম চাম কি কৰিছ মানে? কামটো বৰ্তমান আমাৰ ঢাল ৰিফাইনাৰীত এতিয়া মই প্ৰিণ্টাৰ হিচাপে এতিয়া কাম কৰি আছোঁ। হয়, সাহায্য মানেতো সাহায্য কৰিলে ভাল পালোঁ হয় না, তাৰমানে এইগিলা বস্তু কৰিলে টকা পইচাৰ প্ৰয়োজন হয়তো, আৰু মই সেইকা ভাল ঘৰ ধৰো নাই, ইজিলি বনাম ৰাখিম ক'ত, তেনেকুৱা কৰি বেছি কৰি বনাও নাযায়। ঘৰ থাকিলে নিশ্চয় ঘৰতে এইগিলা বস্তু বনাই বেচা গ'লে আৰু কি। ঠিক 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 ঠিক। বাবদাই জনালোঁ নবীন চন্দ্ৰ বৰ্মন ডাঙৰীয়াক। আচলতে খুব মানে সুন্দৰ কৰি আচলতে বস্তুগিলা মানে মূৰাই দিয়ে খুব সুন্দৰ কৰি বনাইছে। ইতিমধ্যে কৈল যে চৰকাৰে ফালৰ পৰা কোনো ধৰণৰ মানে সাহায্য লাভ কৰা নাই, গতিকে আমি এই নিউজৰ জৰিয়তে আমি অসম চৰকাৰক আবদাৰ জনাওঁ যাতে যিজন আমাৰ নবীন চন্দ্ৰ বৰ্মন ডাঙৰীয়া আচলতে এই বাছেৰ মূৰা দিয়া আচলতে বিভিন্ন ধৰণৰ জীৱ জন্তু বিশিষ্ট ৰাজনীতিবিদ লগতে শিল্পীৰ মানে প্ৰতিমূৰ্তি বনাইছে। আচলতে এই বস্তুগিলা যদি আমি আৰু আপডেট কৰিব বিচাৰোঁ তো মানে আৰ্থিক সাহায্যৰ খুব মানে প্ৰয়োজন হ'ব, গতিকে মই বিশেষভাৱে অসম চৰকাৰক আবদাৰ জনাওঁ যাতে এই নবীন চন্দ্ৰ বৰ্মনক এই প্ৰতিভাৱান শিল্পীগতক যাতে কিছু আৰ্থিক সাহায্য চৰকাৰৰ ফালৰ পৰা দিয়ে, কাৰণে মই আবদাৰ জনালোঁ।